আজি কলফুলৰ লগতে মাংস বনাম, সেইটো কাৰণে কলফুল কাটি ধুই মেলি ৰেডি কৰি লৈছোঁ। এইফালে মাংসও ধুই লৈছোঁ, লগতে পিঁয়াজ, আলু, আদা, নহৰু গোটেইখিনি মই একেবাৰে ৰেডি কৰি লৈছোঁ। কেৰাহী এখনত তেল গৰম হ'বলৈ দিছিলোঁ। তেলখিনি গৰম হোৱাৰ পিছতে মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে অকণমান ভাজি লৈছোঁ। পিঁয়াজ ভজা হোৱাৰ পিছতে মই আদা নহৰু দি দিছোঁ। আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি লৈ ইয়াতে মই এতিয়া মাংসখিনি দি দিম। মাংসখিনি দিয়াৰ পিছতে মই এবাৰ গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছোঁ। তাৰপিছতে ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখ মই বৰ্তমান কমকৈ দিছোঁ, পিছত লাগিলে আৰু দিম। আৰু এয়া হালধি দিলোঁ, জিৰাৰ গুড়িও দিলোঁ, আৰু অকণমান এতিয়া মই জলকীয়া গুড়ি দি দিছোঁ। আৰু গোটেইখিনি আকৌ এবাৰ মই মিক্স কৰি লৰাই দিলোঁ। গোটেইখিনি মছলা, মাংস গোটেইখিনি একেবাৰে যাতে ধুনীয়াকৈ মিক্স হৈ যায়। আৰু মই এয়া অকণমান দি দিছোঁ কাশ্মীৰী ৰেড চিলি। অলপ ৰংটো ভাল হোৱাৰ কাৰণে, কালাৰটো ভাল হ'ব তেতিয়াহে, সেইটো কাৰণে অকণমান দিলোঁ। দি আকৌ এবাৰ মই মিক্স কৰি লৰাই দিলোঁ গোটেইখিনি মছলা, মাংস। আৰু এতিয়া মই একেবাৰে গেছটো ল' ফ্লেমত ৰাখি ঢাকনখন লগাই অকণমান সময় মই ভাজি থাকিম মাংসখিনি। মাজতে এবাৰ আকৌ লৰাই দিব, নহ'লে আকৌ লাগি যাব মাংস তলত। আৰু মাংসখিনি ভালদৰে অকণমান ভজা হোৱাৰ পিছতে মই ইয়াতে এতিয়া দি দিছোঁ কলফুলখিনি। কলফুলখিনি দি আকৌ এবাৰ গোটেইখিনি মই ভালদৰে মিক্স কৰি লৰাই দিছোঁ মাংসখিনি আৰু কলফুলখিনি, যাতে ধুনীয়াকৈ মছলাখিনি লাগি যায়, সেইটো কাৰণে ধুনীয়াকৈ লৰাই দিছোঁ। তাৰপিছতে ইয়াতে মই কাটি লোৱা আলুখিনিও দি দিছোঁ। আলুখিনিও যাতে ধুনীয়াকৈ মছলা সোমাই যায়, সেইটো কাৰণে আকৌ এবাৰ মই ভালদৰে লৰাই দি ঢাকনিখন লগাই একদম গেছটো ল' ফ্লেমত ৰাখি পিনে মই এতিয়া মাংসখিনি অকণমান সময় ভাজিম। পিছে এইখিনি কাম অকণমান ধৈৰ্য ধৰি কৰিব লাগিব। গেছটো বেছি বঢ়াই দিলে আৰু মাংসখিনি লাগি যাব আৰু কলফুলখিনিও ভালকৈ ভজা নাযাব, সেইটো কাৰণে ল' ফ্লেমত দি ঢাকনখন লগাই অকণমান ভালদৰে ভাজি লৈছোঁ। আৰু এইফালে মাংস আমাৰ একদম ভাজা হৈয়ে গৈছে, আৰু কালাৰ চাওকচোন ইমান ধুনীয়া হৈছে ন, একদম দেখিয়ে খাওঁ খাওঁ লাগি গৈছে নে আপোনালোকৰ। আৰু এইখিনি ধুনীয়াকৈ আলুও সিজি গৈছে। আৰু এতিয়া মই সেইকাৰণে ইয়াতে মই পানী এগিলাচ দি দিছোঁ। পানী মই আপোনালোকে যিমানখিনি ৰাখিব বিচাৰে জোল, সিমানখিনি ৰাখিলে হ'ল। মই পিছে আজি গ্ৰেভি নিচিনা বনাম, সেইটো কাৰণে কমকৈ মই পানী দিছোঁ। পানীখিনি দি মই আকৌ ঢাকনখন লগাই অকণমান সময় পানীখিনি কমি যোৱালৈকে, শুকাই যোৱালৈকে মই ৰাখি দিম। আৰু ইফালে আমাৰ মাংস প্ৰায় ৰেডি হৈয়ে গ'ল। আৰু শেষত মই এয়া গৰম মছলা দি দিছোঁ। আৰু মই ইমানখিনিয়ে গ্ৰেভি নিচিনাকৈ ৰাখিছোঁ, বেছি জোল জোল ৰখা নাই আৰু এয়া গৰম গৰম ভাতৰ লগত আমাৰ মাংস খাবলৈ একদম ৰেডি হৈ গ'ল। আপোনালোকে বাৰু খাই পাইছে? যদি খাই পোৱা নাই তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি